গুড মৰ্নিং ফ্ৰেণ্ডছ, সকলোকে মোৰ চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মোৰ ৰেচিপিৰ ভিডিঅ'বোৰ চাইছেনে বাৰু? কেনেকুৱা লাগিছে কমেণ্টত গম পাইছোঁ বাৰু। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব। আৰু বহু দিনৰ মূৰত আজি এটা ডেইলি ব্লগ বনাম বুলি ভাবিলোঁ। বিশেষ এইকেইদিন একো কৰা নাছিলোঁ, সেইকাৰণে ব্লগো বনোৱা নাছিলোঁ। কিন্তু আজি একদম ৰাতিপুৱাই উঠিছোঁ। কেইটাত উঠিছোঁ? আজি একচুৱেলি 7টাতে উঠিছোঁ। ইমান জল্দি উঠা নহয়। আজি একচুৱেলি এঠাইত যাম, মন্দিৰলৈ যাওঁ, আপোনালোকক দেখাম বাৰু। থাম্বনেইলখন চাই হয়তো গমেই পাইছোঁ ক'লৈ যাম। তেনেহ'লে বেছি নকওঁ একো, ভিডিঅ'টো ষ্টাৰ্ট। ভণ্টি যাব মোৰ লগত, তাই ওলাই আছে। তেতিয়ালৈকে মই ভাবিলোঁ কি কৰোঁ, তেতিয়ালৈকে আমাৰ গাৰ্ডেনখনকে অলপ দেখাইছোঁ আপোনালোকক। এয়া চব পখিলা উৰি আছে পূৰা। আৰু এইবোৰ গাৰ্ডেনৰ চোৱা চিতা দেউতাই কৰে আৰু মায়ে কৰে। মোক একচুৱেলি গালিহে পাৰে, মই অকল ফটোহে উঠিব জানো, বাকী একো নাজানো। পানী নিদিওঁ, পানী দিওঁ মাজে মাজে, এনেই কৈ থাকে আৰু। কিন্তু দেউতা আৰু মায়ে চব চোৱা চিতা কৰে। এই ফুলটো ভাল লাগে হয়নে? য়েল্ল' কালাৰৰ। আজি একচুৱেলি লকডাউনত পাহৰি গৈছিলোঁ। গাড়ী চাড়ীবোৰ ইমান চলা নাই, দেউতাৰ ঘৰত নাই। একচুৱেলি আমাৰ পৰা ইমান দূৰ নহয়, খোজকাঢ়িলেই পাই যাওঁ। এতিয়া এই কলনীৰ ভিতৰৰ ৰাস্তাৰ মাজেৰে আমি খোজকাঢ়ি গৈ আছোঁ। বহুত দিনৰ মূৰত খোজকাঢ়িছোঁ নেকি এনেকৈ, লকডাউনত খোজে কাঢ়া নাই। তাকে গৈ থাকোঁ। মন্দিৰ খোলা থাকেনে নাই সেইটোও গম নাপাওঁ। আৰু আমি এয়া দেওশাল আহি পালোঁ। নেশ্যনেল হাইৱেৰ একেবাৰে কাষতেই হয়। ভবামতেই হ'ল মন্দিৰ বন্ধ, মানুহে বাহিৰতেই চাকি জ্বলাইছে। কি ধুনীয়া পৰিৱেশ। এইটো শিৱ মন্দিৰ বহুত পুৰণি হয়। অসমৰ দূৰ দূৰণিৰ পৰা ইয়ালৈ মানুহ আহে। আৰু শিৱৰাত্ৰিত বহুত ডাঙৰ মেলাও হয় ইয়াৰ কাষতে। আৰু এইটো পুৰণি শিৱ মন্দিৰ ওচৰত থকাটো, এতিয়া নতুনকৈ এয়া কাষত ডাঙৰকৈ বনাইছে। আৰু ওচৰতে আছে এয়া কালীমাৰ মন্দিৰ। আমি আহিলোঁ ঘৰলৈ। মেইন মন্দিৰটো বন্ধ আছিল। আমি বাহিৰতে অলপ সেৱা কৰিলোঁ। বেলেগ দিনা যাব লাগিব। এতিয়া কিবা এটা খাই লওঁ, ভোক লাগিছে। কেতিয়াৰ পৰা একো খোৱা নাই। আৰু এটা কথা, এইখন চিৰিয়েল চাই কোনে ভাল পায় কওকচোন? আমাৰ গোটেই হোল ফেমিলি ফেভৰেট হয় এইখন, তাৰক মেহতা কা উল্টা চশমা। মানে টিভিত মই বেলেগ একো নাচাওঁ, নিউজ চাওঁ মাজে মাজে, আৰু এইখন চিৰিয়েল আমাৰ ঘৰত মানে 24 আৱাৰ্ছৰ ভিতৰত মানে আধাখিনি সময় এইখন চিৰিয়েলে আমাৰ ঘৰত লাগি থাকে। দেউতাও চাই, মায়ে মানে অলপমান বেয়া পায়। ভণ্টি আৰু মইতো এইখনে চাওঁ। মোবাইলতো মানে ইউটিউবত এইখনে চাওঁ মেক্সিমাম। মানে ইমান পজিটিভ হয় ন এখন চিৰিয়েল চালে। আপোনালোকে কমেণ্টত জনাবচোন কাৰ কাৰ ফেভৰেট হয়। অলপমান ঘৰৰ আমাৰ বাৰীখন দেখাবলৈ আনিছোঁ। কিবা কিবি লাগি আছেনে নাই চাওঁ।
আৰু চকে লাগি আছে ভাত কেৰেলা সব অৰ্গেনিক আৰু এইবোৰ জিকা মই বাৰীত যাওঁতে নেদেখিলোঁ বাট মায়ে এতিয়া দেখিলে ছিঙি আনিছে ফ্ৰেছ ফ্ৰেছ তাজা তাজা বজাৰত গৈ বেচাৰহে কথা আৰু এইখিনি আমাৰ ঘৰৰ ৰঙালাওৰ আগ খাবলৈ ভাল লাগে বহুত আৰু পিনে এতিয়া মায়ে মাছ লৈছে চেলকনা মাছ খাই ভাল লাগে আৰু আজি দুপৰীয়াৰ মেনুত আছে এই যে মাছ লৈছিলোঁ এইখিনি মাছখিনি চেলকনা মাছ কিহৰ লগত বনাবা বোলে মোক মাছখিনি ফ্ৰাই কৰিব দিছে আৰু মায়ে বনাব তাত মাছখিনি দি দিম পিছত জোল বনালে আৰু এইখিনি ঘৰৰ কোমোৰা আৰু সৰু মাছ আৰু এই কোমোৰাখিনি ইয়াত দি দিছে কোমোৰা আৰু আলু এতিয়া দিম মাছখিনি হৈ গ'ল আৰু এতিয়া এইটা ভাজা মাছকেইটা দি দিছে কেইটামান মাছ জাষ্ট ফ্ৰাই কৰি থৈছে আৰু কেইটামান ইয়াত জোলত দি দিছে খাবলৈ বহুত টেষ্টি হয় আৰু এয়া মাছৰ টেঙা বনাবলৈ এয়া দিছে নেমুৰ ৰস আৰু ইপিনে এটা চাইডে হৈ আছে ৰঙালাওৰ আগ আৰু ইয়াত দিছে এয়া নহৰু দিলে খাবলৈ ভাল হয় আৰু মোৰ মানে এটা বহুত বেয়া অভ্যাস আছে এই যে কেৰাহীৰ পৰা মাছ লৈ খোৱাটো ভালকৈ ফ্ৰাই কৰি খোৱা মাছ ভাত খোৱাৰ আগতে খোৱাটো ইয়াতকৈ মানে সুখৰ কাৰণ একো নাই মেকুৰী যে মাছ চুৰ কৰে তেনেকুৱা নিচিনা কথাটো সেই ফ্ৰেণ্ডছ এতিয়া গধূলি হ'ল আৰু গধূলি বুলি ক'লে কিবা এটা চটপটা খাব মন যায় আৰু কালি মানে মই ইউটিউবত চাই আছিলোঁ তেতিয়া দেখিলোঁ সেইটো ৰেচিপি আৰু সেইটো মই স্পেচিয়েলি বাৰ্বিকিউ নেশ্যনত খাইছিলোঁ বহুত টেষ্টি হয় আৰু ঘৰত আজি গোটেইকেইটা বস্তু আছে আৰু মই এতিয়া বনাম আৰু ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব প্ৰথমে লৈছোঁ কেইটামান সৰু চাইজৰ আলু এতিয়া আলুখিনি এটা প্ৰেছাৰ কুকাৰত অলপমান নিমখ দি বইল কৰি লৈছোঁ এতিয়া আন এটা বাটিত 3 চামুচ কৰ্ণফ্লাৱাৰ লৈছোঁ লগতে 1 চামুচ ময়দা এতিয়া অলপ পানী দি এটা ধুনীয়া পেষ্ট বনাই লৈছোঁ এতিয়া আন এটা বাটিত লৈছোঁ 3 চামুচ মেয়নিজ তাত দিছোঁ 1 চামুচ ৰেড চিলি পাউডাৰ আৰু ইয়াত দিছোঁ অৰেগেনো পুৰা অপশ্যনেল হয় তাৰপাছত মিক্সড হাৰ্ব দিছোঁ আৰু ইয়াত চিলি ফ্লেক্স অলপমান আৰু 1 চামুচ এয়া দিছোঁ টমেটো কেটচাপ লগতে দিছোঁ চাট মছলা টেষ্টটো অলপ ভাল কৰে আৰু গোটেইখিনি বস্তু ভালদৰে মিক্স কৰি লৈছোঁ এতিয়া পেষ্টটোত আধা কাপ গাখীৰ দিছোঁ আৰু গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ অলপমান পেষ্টটো পনীয়া হ'ব লাগে তেতিয়া ভাল হয়
আৰু এইটো হৈছে কৰ্ণফ্লাৱাৰ মিক্সচাৰটো এতিয়া বইল কৰি থোৱা আলুখিনি অলপমান এনেদৰে প্ৰেছ কৰি লৈছোঁ আলুৰ বাকলিখিনি গুচাব নালাগে এতিয়া এখন কেৰাহীত অলপমান ৰিফাইন তেল গৰম কৰি লৈছোঁ তেলখিনি গৰম হোৱাৰ পাছত আলুকেইটা কৰ্ণফ্লাৱাৰ মিক্সচাৰটোত দি এই তেলত অলপমান ফ্ৰাই কৰি ল'ম আৰু আলুখিনি ফ্ৰাই কৰা হৈ গ'ল এতিয়া প্লেটিং কৰিছোঁ প্লেট এখন লৈছোঁ একচুৱেলি অলপ দীঘল প্লেট হ'লে বেছি ভাল হয় এনেকৈ তিনিটাকৈ অলপ লাইনত সজাই লৈছোঁ আলুকেইটা আৰু ওপৰত মেয়নিজৰ পেষ্টখিনি দি দিছোঁ বেলেগ বেলেগ ধৰণেৰে সজাইও খাব পাৰে অলপমান দহি বৰা ষ্টাইলৰে হৈছে আৰু এতিয়া অলপ ওপৰত মিক্স হাৰ্বছ অৰিগেনো অলপ দি দিছোঁ আৰু লগতে ৰেড চিলি পাউডাৰ চাট মছলাও দিব পাৰে আৰু ওপৰত অলপমান পিঁয়াজ দি দিছোঁ ইয়া প্লেটিং কৰা হৈ গ'ল ৰেচিপিটোৰ নাম হৈছে কাজুন স্পাইচড পটেটো বনাই হৈ গ'ল ৰেচিপিটো দেখিলে আপোনালোকে আৰু এয়া মই খাবলৈ লৈছোঁ ঘৰৰ চবেই খালে আৰু ব্লগটো ভাবিছোঁ ইয়াতে শেষ কৰোঁ আজি ব্লগটো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু প্লিজ মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি দিব লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এণ্ড ডোণ্ট ফৰগেট টু কমেণ্ট বাই বাই